বন্ধুসকল নমস্কাৰ ভালনে আপোনালোকৰ খবৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে বন্ধুসকল CM ট্ৰিপলৰ ট্ৰেইনিং তামুলপুৰ জিলাৰ তামুলপুৰ কলেজ অৰ্থাৎ তামুলপুৰ মহাবিদ্যালয়ত হৈ আছে ভিডিঅ'টো মই আজি অৰ্থাৎ 26 ছেপ্টেম্বৰ 2024ত আপলোড কৰিছোঁ এই ট্ৰেইনিং ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা অক্টোবৰ 5 তাৰিখলৈকে চলিব এটা ডিপাৰ্টমেণ্টটো 3 দিনীয়াকৈ হৈ আছে ট্ৰেইনিংটো আৰু এইটো সেশনটো ওপেনিং সেশন আছিলে আৰু সেইদিনা ওপেনিং সেশনত উপস্থিত আছিলে তামুলপুৰৰ ADC মেডাম DICCৰ GM ছাৰ আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ছাৰ উপস্থিত আছিলে সেইদিনা ওপেনিং সেশনৰ ADC বাইদেউৰ কিছু বক্তব্য আজিৰ ভিডিঅ'ত মই আগবঢ়ালো তো তেতিয়া কি হয় আমি অকমান ৰাস্তাটো অকমান হলে মডিফাই কৰিব লাগে সো আপোনালোকে যদি বিজনেস এটা কেৰিয়াৰ কৰিব কোনোবা যদি চাহ দোকান এখনকে দিছে আপুনি দেখিব যে গ্ৰাহক কেতিয়াবা আহিব পাৰে এতিয়া গৰম দিনত চাহৰ দোকানত গ্ৰাহক নাযায় পুতুকে বিকজ অফ দ্য ওয়েদাৰ গৰম দিনত মানুহে চাহ নাখায় পুতুকে সো হোৱাট ইউ ডু আ মডিফিকেশন আপুনি ঠাণ্ডা বেচা আৰম্ভ কৰক You bring a fridge, apni tate pani thok, you keep cold drinks. Apni sahar dukanor jeniba proposal to disile. But there is nothing wrong in doing modifications. Karon apuni apunar environment or logot milai pela apni business to koribo lagibo. Ite gorom dinot apuni tothapi ami bharatiya manu hisabe okhamiya manu hisabe ami sah cup khawe. Jiman gorom nohole moyo sah cup khao. Kintu ketiaba iman ukot goromot ami sah khabole mon nokoru. Teta apuni bhaibo je mor din to ek cup sahu bikri nohol. I am just giving an example. Then what you do? Apuni he bile jehetu apuna sa bikri apuni proposal disile. Apuni sa to rakho je sa apuni bikri koribo. Kintu logote apuni you bring a fridge ba apuni kiba eta notunotto kori fridge jodi afford koribo noare. You go buy some second hand fridge. Ba apuni notunotto eta ani apuni tate thanda pani besa arambho koro, nemu pani besa arambho koro. You have to try your business. Apuni jitu business koribo loise you have to try it. Apuni to solaboi lagibo. So তাৰ কাৰণে কেতিয়াবা কিছু মডিফিকেশন লাগিব সময় সময় আপোনাৰ সিদ্ধান্তবোৰ অকমান আপুনি চেঞ্জ কৰিব লাগিব প্ৰপোজালছবোৰ আপুনি ৰিথিংক কৰিব লাগিব আৰু হেতু কাৰণে এই আঁচনিখন আত্মনিৰ্ভৰ যেটো আমাৰ অলৰেডি GMDICC আগৰ বক্তাই কৈ গৈছে আত্মনিৰ্ভৰ CM ছাৰ আজিকালি আপুনি ভাষণ দিলে শুনিব তেওঁ কয় যে নিবনুৱাসকলেও চৰকাৰী চাকৰিৰ পিছত বাদ দি এন্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত বেছি গুৰুত্ব দিব লাগে এন্টাৰপ্ৰেনাৰশ্বিপ কৰাৰ কাৰণে আজিকালি চৰকাৰে বহুতখিনি মানে সুবিধা কৰি দিছে আপোনালোকৰ আৰম্ভ কৰি CM ট্ৰিপল এৰ পৰা আৰম্ভ কৰি আমাৰ গুৱাহাটীত ষ্টাৰ্টআপ নেষ্ট বুলি এটা আছে য'ত আমাৰ ইণ্ডাষ্ট্ৰিজ ডিপাৰ্টমেণ্টৰ বিভিন্ন বেলেগ বেলেগ আৰু ডাঙৰ আইডিয়া মানে তেওঁলোকে টেকনলজিকেল আইডিয়াবোৰ এডভান্সমেণ্টৰ কাৰণে সেই ষ্টাৰ্টআপ নেষ্টত আহি পেলাই তেওঁলোকে কামবোৰ কৰে So it's time for entrepreneurship. আপোনালোকে দেখিব যে বহুত এক্সাম্পল আছে MBA কিবা চাইৱালা MBA তাৰ পিছত আপোনাৰ দেখিব আজিকালি আপোনালোকে সোশ্যাল মিডিয়া আই থিংক সব সোশ্যাল মিডিয়াত হেৰি আছে কোনোবা স্পাইৰাল পটেটো বিক্ৰী কৰিও বিখ্যাত হৈ গ'ল because she or he is doing with that dedication যেমন আলু বিক্ৰী কৰিয়ে মই এটা মানে হেৰি গঠন কৰে এটা মোৰ মানে লাইন গঠন কৰে এতিয়া বহুত মানুহ নিজৰ চাকৰি MNC বিলাকত চাকৰি এৰি আহি পেলাই কিচেন খুলি আছে গুৱাহাটীৰ এগৰাকী চিনাকি মোৰ লেডি she has মানে এটা MNC কৰি আছিলে তে MNC এৰি আহি ইয়াতে দোকান লৈ she is starting up her own মানে বিজনেস তেওঁ নিজৰ ধুনীয়াকৈ কেফে এখন খুলিছে সো এতিয়া সেই বস্তুটো কৈছো যিটো কৰে আপোনালোকে ভালকে কৰিব লাগে যাতে চৰকাৰে আপোনালোকক যিটো আপোনাক দিব পইচা দিব এটা আপোনালোকে 1 লাখ কে পাব ম্যাক্সিমাম 1 লাখ কে পাব হয়তো কোনোবা 3-4 জনে 2.5 কে পাব যিটো প্ৰফেশনাল ডিগ্ৰী হোল্ডাৰ যোন আছে প্ৰফেশনাল ডিগ্ৰী হোল্ডাৰে 2.5 কে পাব তাৰ বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো লগ পাম আকৌ এটা নতুন ভিডিঅ'ত বিদায় বন্ধুসকল জয় অসম